টাইম ছাত্ৰনেতা চুকাফা আঞ্চলিক সমিতিয়ে চৰাইদেউ অঞ্চলত যিমানসমূহ ঐতিহাসিক আমাৰ কীৰ্তিচিহ্নসমূহ আছে সেই কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ক্ষেত্ৰত আমি সদায় প্ৰস্তুত হৈ আছোঁ। সদায় আমি চৰকাৰক দাবী দাবা জনাই আহিছোঁ যে এইসমূহ সংৰক্ষণ কৰিব লাগে, শোভাবৰ্ধন কৰিব লাগে আৰু বেদখল যিসমূহ হৈ আছে সেই বেদখলমুক্ত কৰিব লাগে। কিন্তু আপোনালোকে আজি দেখিবলৈ পাইছে যে আমাৰ ঐতিহাসিক ভূঞা পুখুৰী আছে, সেই ভূঞা পুখুৰীৰ পাৰত কিছু দুষ্কৃতিকাৰীয়ে বেদখল কৰি আহিছে বহুদিনৰ পৰা। আমাৰ স্থানীয় ব্যক্তি তথা সমাজ সচেতন ব্যক্তি আৰু জ্যেষ্ঠ সাংবাদিক আলিম আহমেদ ডাঙৰীয়াই তেওঁলোকৰ ওপৰত বাতৰি পৰিৱেশন কৰাৰ বাবে তেওঁক যি শাৰীৰিকভাৱে সমজুৱাকৈ তেওঁক অপদস্থ কৰিলে, এই কাৰ্যক আমি সদৌ টাইম ছাত্ৰনেতা চুকাফা আঞ্চলিক সমিতিয়ে গৰিহণা দিছোঁ আৰু দোষীক সোনকালে কাৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আমাৰ যিসমূহ ঐতিহ্য আছে এই ঐতিহ্যসমূহ সংৰক্ষিত হ'ব লাগে, বেদখলমুক্ত হ'ব লাগে আৰু আমাৰ যি আহোম শাসনকালৰ ঐতিহাসিক ৰজাবাৰীখন আছে, সেই ৰজাবাৰীখনতো কিছু লোকে বেদখল কৰি মাদ্ৰাছা এখন গঠন কৰি বহুত দিনৰ পৰা চলি আছে। আমি মুখ্যমন্ত্ৰী মহোদয়লৈকে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ, কিন্তু আজি পৰ্যন্ত চৰকাৰ জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি বিলাসী থানা অসমৰ উদ্যোগত যি প্ৰতিবাদী কাৰ্যসূচী আছে, আমি সদৌ টাইম ছাত্ৰনেতা চুকাফা আঞ্চলিক সমিতি তথা বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি পূৰ্ণ সমৰ্থন কৰিছোঁ। আৰু বিগত সময়ত যদি চৰকাৰে এইসকলৰ ওপৰত যদি উচিত ব্যৱস্থা নলয় তেনেহ'লে আমি নিজাববীয়াকৈ ব্যৱস্থা ল'ম। ইয়াৰ কাৰণে আমি দল সংগঠন কোনো কাৰণে জগৰীয়া নহ'ম। জগৰীয়া হ'ব একমাত্ৰ চৰকাৰ প্ৰশাসন আৰু আমাৰ জিলা প্ৰশাসন। ধন্যবাদ।